Hello everyone, good morning. Welcome to my another mini blog. আৰু যেহেতু মই মৰ্নিং বগা ইউনিফৰ্ম ড্ৰেছবোৰ পিন্ধি ক'ত ওলাইছোঁ বাৰু আপোনালোকৰ মনত এনেকুৱা ভাৱনা আহিছে চাগে মই নাৰ্ছৰ চাকৰি পালোঁ নেকি। বৰ্তমান মই চাকৰি পোৱা নাই আৰু যিহেতু মই কোচিং কৰি আছোঁ 1 বছৰীয়া আৰু 1 বছৰ কোচিং কৰাৰ পাছত মোৰ 6 মাহ প্ৰেক্টিকেল হ'ব আৰু মৰ্নিং আজি মই সোনকালে ওলাইছোঁ যিহেতু বৰষুণৰ বতৰ চলি আছে কাপোৰ কানি খুব বেছি লেতেৰা হয় বৰষুণটো কমি থাকোঁতেই সোনকালে ওলাইছোঁ ক্লাছলৈ বুলি আৰু ক্লাছ 9টা বজাৰ পৰা ষ্টাৰ্ট হয় সেইটো কাৰণে আমাৰ যিহেতু ডিসিপ্লিন মেইনটেইন থাকে আৰু সদায় চাফ চিকুণতাৰে এনেকৈ বগা সাজ পোছাকযোৰ পিন্ধি যাব লাগে আৰু ছাতিটো লৈ লৈছোঁ কোনো বতৰ চলি আছে সেইটো কাৰণে ছাতিটো লৈ লৈছোঁ আৰু মা দেউতাহঁতকো কৈ মেলি ওলালোঁ এনেকৈ আৰু অকণমান যিহেতু দেৰিও হৈছে আৰু আমাৰ পদূলিমুখৰ পৰা অকণমান খোজকাঢ়ি ওলাই আহিব লাগে অকণমান খোজকাঢ়ি দিলোঁ তাৰপিছত গৈ ৰিক্সা এখনো পালোঁগৈ ৰিক্সাত বহিলোঁ আজিৰ মোৰ মিনি ব্লগটো ইমানেই আছিল বাই।